নমস্কাৰ বন্ধুসকল, আপোনালোকৰ সন্মুখলৈ মই আজি এটা প্ৰতিভা উলিয়াই আনিছোঁ। তেওঁ প্ৰথমতে মই নামটো সুধিম। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ম্বদা বসুমতাৰী। ইতিমধ্যে আপোনালোকে নামটো জানিছে। তেওঁ বিভিন্ন গীত গাব পাৰে। তেওঁ প্ৰথমতে এটি গীত আমি গাবলৈ অনুৰোধ কৰিম। তুমি প্ৰথমতে কোনটো গীত গাবা? আমাৰে সুখীয়া। গোৱা। আমাৰে সুখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনৰ হাঁহিটি চাই, সপোনত কোঁৱৰে আহুতি আনিলে মতলীয়া সুখী খাই, মতলীয়া সুখী খাই। দিঠগৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই, ফাগুনৰ বতাহে গাতে ছাতি মাৰে, গাতে ছাতি মাৰি যায়, চুমাৰ পৰখনৰ জুতি পাই সুখীয়া গাতে উৱাদিহে নাই, সখীয়াৰ গাতে উৱাদিহে নাই, সপোনৰ হাঁহিটি চাই। আমাৰে সুখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনৰ হাঁহিটি চাই। তো বন্ধুসকল শুনিলে ইতিমধ্যে তেওঁ ইমান ধুনীয়া, ইমান সুললিত কণ্ঠ, ইমান ভাল লাগিল, ইমান ধুনীয়াকৈ গাইছে। তুমি ক'ৰবাত শিকিছিলানে নিজেই? আইতাই শিকাই দিছে। আইতাই শিকাইছে। আইতাৰ নাম কি? বৰ্ণালী বসুমতাৰী। আইতাক বৰ্ণালী বসুমতাৰীয়ে নাতিনীয়েকো খুব সুন্দৰকৈ গীত গাবলৈ শিকাইছে, তেওঁ গাইছে। এইবাৰ আমি আৰু এটা গীত আমি দৰ্শকলৈ আগবাঢ়াম। গোৱা। ৰৈ ৰৈ কেতেকী নাই অমাতৰ মাত, অমাতৰ মাত, ৰৈ ৰৈ কেতেকী নাই অমাতৰ মাত, অমাতৰ মাত, উৰে সমনীয়া লগে চেমনীয়া উৰণীয়া মেলি দিও হাত, অমাতৰ মাত, অমাতৰ মাত, জোনবাই আনি দিম খানি পাতি উমলিম, শীতানতে পাৰি দিম সোণৰ খজাত, অমাতৰ মাত, অমাতৰ মাত, ৰৈ ৰৈ কেতেকী নাই অমাতৰ মাত, অমাতৰ মাত। নমস্কাৰ। বহুত ধুনীয়া আছে বন্ধুসকল। এওঁক যে মই গীত গাই আছোঁ আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিছোঁ। এওঁ খুব ভিতৰুৱা এটা অঞ্চল, অসম অৰুণাচল সীমান্তৱৰ্তী ভিতৰুৱা এটা অঞ্চলৰ পৰা তেওঁ এই গীত গাই আছে। তেওঁ এইবোৰ প্ৰতিভা যে বোকাত পদুম ফুলে বুলি কয়, বোকাত পদুম ফুলিছে, কিন্তু আমি তেওঁক আগবঢ়াই নিব লাগিব, সকলোৱে মৰম দিব লাগিব। আৰু কি গীত গাব জানা তুমি? বেলেগ আৰু কিবা বেলেগ গীত? বড়ো গীত গাব জানা নাই? নাজানা ন? চব অসমীয়া গীতেই গাব শিকিছে। তেওঁৰ নামটো হৈছে প্ৰিয়ম্বদা বসুমতাৰী। প্ৰিয়ম্বদা বসুমতাৰী এই প্ৰতিভা আপোনালোক সকলোৱে মৰম কৰিব বুলি আশা কৰিছোঁ। আৰু এটা গীত গাই শুনাব আমাক, আমি আপোনালোকলৈ আগবঢ়াম। এইবাৰ কি গাবা? বিশ্ববিজয় নৱজোৱান। গোৱা। বিশ্ববিজয় নৱজোৱান, বিশ্ববিজয় নৱজোৱান, বিশ্ববিজয় নৱজোৱান, বিশ্ববিজয় নৱজোৱান, শক্তিশালিনী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ববিজয় নৱজোৱান, বিশ্ববিজয় নৱজোৱান, সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ, হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান নমস্কাৰ তুমি কোন ক্লাছত পঢ়ি আছা ক্লাছ 4 কোন স্কুলত গুৰুদেৱ কালীচৰণ ইংলিছ স্কুল গুৰুদেৱ কালীচৰণ ইংলিছ স্কুল এখন ভাল স্কুল আমি জানো তাত বহুত ধুনীয়াকৈ নীতি শিক্ষা দিয়ে বহুত ধুনীয়া স্কুলৰ তোমালোকৰ স্কুলৰ চৌদিশে বেৰবিলাকত ইমান ধুনীয়া ছবি আঁকি থৈছে হয় নহয় ভাল লাগে না তাতে গীত গাব শিকাইছে নি স্কুলতো শিকাইছে নি শিকোৱা নাই এইখিনি তুমি নিজে ঘৰতে শিকিছা তাততো ইংলিছ মিডিয়ামৰ স্কুল হয় নহয় তুমি কিন্তু গীত গাব শিকিছা অসমীয়া মিডিয়ামৰ গীত গাব শিকিছা হয়নে আইতাই শিকাইছে হয় নহয় কিমান এটা ভাল কথা বন্ধুসকল চাওক কিমান এটা সুন্দৰ কথা ইমান ভাল লাগিছে আৰু এটা গীত শুনিম সেউজী সেউজী গোৱা সেউজী 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 অ সেউজী ধৰণী ধুনীয়া সেউজী 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 অ সেউজী ধৰণী ধুনীয়া সোণোৱালী শস্যৰে পথাৰ কোলাতে খুবে ৰদালিৰে ফল ফুল সেন্দুৰীয়া সোণোৱালী শস্যৰে পথাৰ কোলাতে খুবে ৰদালিৰে ফল ফুল সেন্দুৰীয়া আমাৰ চকুলোৰে পানী দি জীয়াল মানিকী মধুৰী ধান তোমালৈ আনিছো জগদৰে হৈছ এৰাওনি মাটিৰ মান সেউজী 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 অ সেউজী ধৰণী ধুনীয়া ইমান ধুনীয়া গীত গাইছে ইমান সুললিত কণ্ঠ পঢ়িছে ইংলিছ মিডিয়াম স্কুল সেইটো এটা ডাঙৰ কথা কিন্তু গাইছে অসমীয়া গীত কিন্তু এই ঘৰখনৰ পৰিৱেশ পৰিস্থিতিটো ভাল হ'ব লাগিব তেওঁ পাইছে পৰিৱেশ ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী এনেধৰণে ইমান ধুনীয়াকৈ গীত গাবলৈ নিশিকে বুলি ক'ব লাগিব তুমি তোমাক আমি ভৱিষ্যত দুজন কামনা কৰিছোঁ তুমি আৰু আগলৈ কি হ'ম বুলি ভাবিছা কিবা লক্ষ্য তোমাৰ আছে আগলৈ ভাল গায়িকা হ'ম বুলি ভাবিছানে চাওক কোনো আনুষ্ঠানিক শিক্ষা নাই বন্ধুসকল কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তেওঁ ঘৰতে আইতাকে শিকাইছে আৰু নিজৰ প্ৰতিভা থকাৰ কাৰণে নিজৰ যি গীত গোৱাৰ যি হেঁপাহ থকাৰ কাৰণে তেওঁ ইমান ধুনীয়াকৈ সুন্দৰ কণ্ঠৰে গীত গাব শিকিছে যদি ইনষ্ট্ৰুমেণ্ট বা বাদ্যযন্ত্ৰৰ লগত বা কোনো ভাল প্ৰশিক্ষকে যদি তেওঁক প্ৰশিক্ষণ দি যদি সংগীত শিক্ষা আগবঢ়াই নিয়ে তেনেহ'লে তেওঁ কিমান এটা দূৰত তেওঁ সংগীত জগতলৈ আগবাঢ়ি যাব পাৰিব সেয়া আপোনালোকে বুজি পাইছে আমি শেষত যদি আৰু এটা গীত গাই পেলাই বিদায় ল'ব ভাল লাগিব ন আৰু এটা গীত বন্ধুসকলে শুনিলে ভাল পাব কোনটো গাবা বেলেগ আৰু কিবা গীত আছে নেকি অকল এইখিনি গীতে গাব শিকিছা নে বেলেগ আৰু শিকিছা এয়া তোমাৰ কাৰণে বহুত হৈছে কাৰণ তেওঁ শিকাবলৈ মানুহ লাগিব ন কোনো ব্যক্তি আগবাঢ়ি আহিলে ভাল লাগিব যিহেতু তেওঁ নিজেই আইতাকে শিকোৱা বস্তু গীতকেইটাহে গাবলৈ শিকিছে গতিকে তেওঁ যদি আৰু ভাল ধৰণে কোন সংগীতজ্ঞই যদি তেওঁ শিকায় মই পুনৰবাৰ কৈছোঁ কোনো এনে সংগীতজ্ঞ যদি ওলায় আমি আশা কৰিম যোগাযোগ কৰিলে ভাল লাগিব তেওঁক যদি আগবঢ়াই নিয়ে বহুত ভাল লাগিব তেওঁ আৰু এটা গীত আপোনালোকলৈ আগবঢ়াই পেলাই আমি সামৰণি মাৰিম গোৱা বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে খানিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 কৈ জিৰি 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 কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে হুহুৰি মাৰিছে ৰৈ হুহুৰি মাৰিছে ৰৈ বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল নমস্কাৰ ধুনীয়া লাগিল বহুত ভাল লাগিল তুমি এনে গীতবোৰ ইউটিউবত ক'ৰবাত শুনিছানে ক'তো শুনা নাই ক'তো নুশুনাকৈ এইটো সুৰত গাবলৈ শিকিছা
কেৱল আইতা শিকাইছে ক'তো মানে মোবাইলত শুনা নাই ক'তো বন্ধুসকল শুনক আপোনালোকক পুনৰবাৰ জনাইছোঁ শুনিছে আপোনালোকে তেওঁ ক'তো শুনাই নাই গীতকেইটা কিন্তু নুশুনাকৈ সেইটো আচৰিত কথা হোৱা নাই নে বাৰু নুশুনাকৈ আইতাকে যেনেকৈ শিকাইছে তেনেকৈ শিকিছে কিন্তু তেওঁ এটা নিজস্ব প্ৰতিভা আছে ভগৱানে তেওঁক দিছে এটা সুন্দৰ কণ্ঠ কিন্তু তেওঁ সেই গীত গাবলৈ এনেধৰণে শিকিছে আইতাকৰ কথা বা সুৰৰ ওপৰত নিৰ্ভৰ কৰি যদি তেওঁ গীতখিনি শুনে বা কোনো বাদ্যযন্ত্ৰৰ লগত ভাল সংগীতজ্ঞ যদি প্ৰশিক্ষণ দিয়ে তেনেহ'লে কিমান দূৰ তেওঁ সুন্দৰ কণ্ঠৰে গীত আমাৰ ৰাইজলৈ আগবঢ়াব ভাবি চাওক আশা কৰিম আপোনালোক সকলোৱে শুনি বহুত ভাল পালে আৰু তেওঁক ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ তুমি আৰু সংগীত চৰ্চা অব্যাহত ৰাখিব লাগিব ডাঙৰ হ'লে তুমি সংগীতজ্ঞ হ'ব লাগিব ভাল গায়িকা হ'ব লাগিব আমি সেইটো সুৰকাৰ হ'ব লাগিব আমি ভাবিম তুমি হ'বলৈ চেষ্টা কৰিবানে তেওঁৰ মনত হেঁপাহ আছে আশা আছে কিন্তু আমি আগবঢ়াই নিব লাগিব এইগৰাকী কণমানিক আগবঢ়াই নিবলৈ আমি সকলোৱে বহুত বহুত মৰম দিব লাগিব আপোনালোকে ইতিমধ্যে যদি মৰম দিয়া হ'লে তেওঁ উৎসাহিত হ'ব আৰু আগবাঢ়ি যোৱাত সুবিধা হ'ব আৰু তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰি এই তেওঁৰ প্ৰতিভাটো আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিছোঁ আমাৰ উদ্দেশ্য হৈছে যিবিলাক আমাৰ চুকে কোণে বোকাত ফুলা পদুমবিলাক আছে আমি যদি পাৰোঁ এনেধৰণে উলিয়াই আনিম